বহুত ডাঙৰ হৈ গৈছে একদম মানে মস্ত মস্ত পাত হৈ গৈছে পুৰা বছৰৰ মূৰত লগ পাম আৰু আকৌ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মই হিমাদ্ৰী আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আকৌ মোৰ গহপুৰৰ ঘৰৰ পৰা মানে মা ঘৰৰ পৰা হঠাৎ আহিবলগীয়া হ'ল ঘৰলৈ মানে মাহঁতৰ ঘৰলৈ মানে গৈছিলোঁহে ঘৰত আকৌ হঠাৎ আহিবলগীয়া হ'ল বিহুত ইয়াতে আছিলোঁ মাহঁতৰ ঘৰতে আছিলোঁ বহাগৰ মাহটো মানে সম্পূৰ্ণ নহওঁতে মানে শেষ নহওঁতে আকৌ সেইটো মাহতে বহাগৰ মাহতে আকৌ আহিবলগীয়া হ'ল তাৰমানে আহিবলগীয়া হ'ল এটা কাৰণে কৈ দিওঁ আপোনালোকক তাৰমানে মোৰ হাজবেণ্ডৰ অকণমান অসুখ হৈ আছিলে অকণমান মানে বহুত বেছিয়ে হৈ গৈছিলে অসুখটো তাতে এনেকৈ থাকোঁতে তাৰমানে ডক্টৰক দেখালোঁ তাৰপিছত ডক্টৰে আৰু অকণমান মানে ভয় লগাকৈ ক'লে আৰু যে বেছি হৈ গৈছে বহুত সোনকালে তাৰমানে ট্ৰিটমেণ্ট কৰিবলৈ দিলে তাৰপিছত তাত মইনো কি কৰিম অকলে সেইকাৰণে মাহঁতে ক'লে ইয়ালৈকে গুচি আহ তো ইয়ালৈ ঘৰলৈ গুচি আহিলোঁ তো ইয়াতে অলপমান ট্ৰিটমেণ্ট কৰিলোঁ আৰু গাঁৱলীয়া ঔষধ কৰিলোঁ কিছুমান তো অলপমান ভাল পাইছে সেইকাৰণে আজি মানে ভিডিঅ' কৰিবলৈ লৈছোঁ বহুত দিন হ'ল ভিডিঅ' দিয়া নাই আপোনালোকৰ লগত কথাও পতা নাই সেইকাৰণে আজি মোবাইলটো উলিয়াই লৈছোঁ মানে ভিডিঅ' কৰি আছোঁ তো সেয়াই আৰু মন চন ভাল নাছিল ইমান দিন তো আজি অকণমান মনটো ভাল লাগিছে সেইবাবে ভিডিঅ' কৰিব লৈছোঁ ভাত পানী খালোঁ এতিয়া মানে 4টাই বাজিলে তো এতিয়া মানে ভিডিঅ' ব্লগটো কৰিবলৈ আৰম্ভ কৰিছোঁ মানে ষ্টাৰ্ট কৰিছোঁ ব্লগটো ভাত পানী খালোঁ এতিয়া খাই বৈ এয়া আমাৰ আইতাৰ লগত সেয়া কথা পাতি আছোঁ এনেকৈ বহি পেলাই তো আমাৰ আইতা মোৰ আগৰ ভিডিঅ'ত দেখাইছোঁ আপোনালোকক আমাৰ আইতাক তো সেয়া আৰু ভাত পানী খালোঁ ভাবিলোঁ মই ব্লগটো আৰম্ভ কৰোঁ বহুত দিন হ'ল আপোনালোকৰ লগত কথাও পতা নাই আৰু ভিডিঅ'টো নিদিলে মানে ভিডিঅ'বিলাক নিদিলে মনটো বেয়া লাগি থাকে মানে ভাবি থাকোঁ বা টেনশ্যন এটা হৈ থাকে বোলে ইমান দিন হ'ল ভিডিঅ' দিয়া নাই তাৰমানে বেয়া লাগি থাকে আৰু মনটো ভিডিঅ'বোৰ দি থাকিলে ভাল লাগে তো সেইটোৱে কথা সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ শেষলৈকে চাব বুলি আশা কৰিলোঁ তো ভিডিঅ'টো চাব শেষলৈকে তো আপোনালোকক এটা মই বস্তু দেখুৱাম আমাৰ ঘৰত আছে তাৰমানে বহুত ডাঙৰ হয় তাৰমানে এজোপা মানি প্লেণ্ট তাৰমানে এটা সৰু বোলে দেৱখাই লৈছিলে ন দেৱখাই এই মানি প্লেণ্ট গছজোপা দেৱখাই আনিছিলে আনি পেলাই ৰুইছিলে অকণমানি ডালি এটা ন অঁ মানে অকণমানি হেৰি এটা ডালি এটা থাল এটা আনি পেলাই ৰুইছিলে আমাৰ খুৰাই তো ইমান মানে ডাঙৰ হৈ গৈছে গোটেই গছজোপাৰ ওপৰলৈকে হেৰি হৈছে বগাইছে একদম মানে পাতটো মানে বহুত ডাঙৰ হৈ গৈছে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ আজি তো দেখুৱাম ৰ'ব এফালৰ পৰা দক্ষিণ ছাইডে আছে মানি প্লেণ্টজোপা দক্ষিণ ছাইডে ৰুব লাগে নেকি মই বৰ এটা বেছি নাজানো আমাৰ এজোপা মানে দক্ষিণ ছাইডে আছে বহুত ডাঙৰ হৈ গৈছে আপোনালোকক দেখুৱাম ৰ'ব তাৰমানে এইজোপা দেখিছেনে এইজোপা এনেকৈ একদম মানে বগাই গৈছে গোটেই লতা একদম এই ওপৰলৈকে কিমান ডাঙৰ পাত হৈছে মোবাইলত ভালকৈ ধৰিব পাৰিছেনে গম নাপাওঁ একদম এই একেবাৰে ওপৰলৈকে গৈছে একেবাৰে এইজোপা একদম ওপৰলৈকে মেইন গুৰিটো ক'ত আছেনো মেইন গুৰিটো ইয়াত আছে নেকি ন এইফালে আছে ক'ৰবাত গুৰিটো এইফালে ৰুইছিলে নেকি ক'ৰবাত চবফালে মানে ইফালে মানে চাৰিওফালে হৈ গৈছে একদম মানি প্লেণ্ট একদম বহুত হৈ গৈছে একদম ডাঙৰ পাত হৈ গৈছে এই ওপৰলৈকে গৈছে একেবাৰে এই একদম এই গছজোপালৈকে আপোনালোকক দেখুৱালোঁ আমাৰ মানি প্লেণ্টজোপা বহুত ডাঙৰ হৈ গৈছে একদম মানে মস্ত পাত হৈ গৈছে পুৰা একেবাৰে ইমান ডাঙৰকৈ মানে ইমান ধুনীয়াকৈ হেৰি হৈছে গছজোপা ইমান ধুনীয়াকৈ বগাইছে ইমান ধুনীয়াকৈ ডাঙৰ হৈছে নাজানো মানুহে কয় বোলে মানি প্লেণ্ট থাকিলে ধনী হয় বহুত টকা পইচা হয় নাজানো আৰু মাক সুধিব লাগিব টকা পইচা হৈছেনে নাই মাহঁতৰ সুধিব লাগিব মাক তো সেয়া আৰু হঠাৎ আহিলোঁ ঘৰলৈ আহিবলগীয়া হ'ল ভাবিছিলোঁ এবছৰৰ মূৰত আকৌ আহিম বুলি ইয়াতে চবকে কৈ গৈছিলোঁ বোলে এবছৰৰ মূৰত মই আহিম আৰু মানে বছৰৰ মতে অহা হয় তেনেকৈ তৎক্ষণাত আৰু অহা নাযায় সেইবাবে তো চবকে কৈ থৈ গৈছিলোঁ ইয়াত যাওঁতে বোলে বছৰৰ মূৰত লগ পাম আৰু আকৌ চবকে তেনেকৈ কৈ থৈ গৈছিলোঁ কিন্তু সেয়া আৰু মানে হঠাৎ আহিবলগীয়া হ'ল অসুখটোৰ কাৰণে তো আহিলোঁ সেয়া তাৰমানে মই তেওঁ অকলে আহিব নোৱাৰে তো সেইকাৰণে ময়ো আহিবলগীয়া হ'ল লগত তো সেয়া আৰু মই আহিলে এতিয়া ছোৱালীজনীও আহিল লগত তো স্কুলখনো ক্ষতি হ'ল তাইৰ বেচেৰি তো কিতাপো অনা নহ'ল লৰালৰিকৈ তো পঢ়া শুনা তাৰমানে বহুতখিনি লছ হৈ গ'ল আৰু স্কুল বহুত দিন ক্ষতি হ'ল 15 দিনমানেই হ'ল চাগে ক্ষতি তো সেয়া আৰু এতিয়া আজি আচাৰ্যই ফোন কৰিছিলে বোলে 8 তাৰিখমানৰ পৰা পৰীক্ষা হ'ব চাগে আকৌ ইউনিট টেষ্ট পৰীক্ষাটো প্ৰথম তো
তো সেইকাৰণে অলপ মানে হেৰিও হৈছে। তো সেয়া আৰু উপায় নাই, এইকেইদিনত গৈ পেলাই জোৰ দিব লাগিব, অকণমান তাইক চাব লাগিব, পঢ়াব লাগিব। তো সেয়া আৰু এয়া এতিয়া বহি আছে মোৰ ওচৰত আমাৰ মাম্মা। মই লিপষ্টিক লগালোঁ যে, আমাৰ তাইও লগালে সেয়া লিপষ্টিক লগাব নালাগে ন সৰু ছোৱালী, তুমি নাজানা? মই মেকআপ কৰিবলৈ ভাল পাওঁ। মেকআপ কৰি ভাল পোৱা? মেকআপ কৰি ভাল পালে নহ'ব নহয়, তুমি লিপষ্টিক কিয় লগাইছা? ইমান সৰু ছোৱালী, উঠখন দেখোন বেয়া হৈ যাব ডাঙৰ হ'লে। হা কি হ'ব? ভালকৈ থাকা। তো সেইকাৰণে মানে হেৰি হ'ল, তাৰমানে সেই মই কৈ আছিলোঁ যে নামঘৰলৈ যাম এতিয়া, আমাৰ গাঁৱৰ নামঘৰ ভাগলৈ যাম। যোৱাবাৰো আহিলোঁ, আহোঁতে বন্তি দিয়া নহ'ল, চাকি দিয়া নহ'ল। তো এইবাৰ ভাবিছোঁ এগছ চাকি জ্বলাই যাওঁ, লগাই যাওঁ বুলি। তো সেয়া অকণমান পিছত নামঘৰলৈ যাম, তেনেহ'লে আপোনালোকক তেতিয়া লগ পাই আছোঁ। চ' সেয়া নামঘৰলৈ ওলাই লৈছোঁ। তো এতিয়া যাওঁ, চাকি ভাগ দি আহোঁ। তো কাইলৈ তাৰমানে যাম ঘৰলৈ, সেইকাৰণে আজিতে চাকি ভাগ দিওঁ। তো সেয়া ওলালোঁ, আমাৰ দেহা ওলাইছে, আহা। তো এতিয়া যাওঁ, আমি নামঘৰলৈ ওলাইছোঁ। তো সেয়া ভাইটিহঁতো যাব মানে নামঘৰলৈ। তো ব'লক আমি নামঘৰত লগ পাওঁ। তো আমি গৈ আছোঁ নামঘৰলৈ বন্তি দিবলৈ। এয়া ককা গ'ল আগত, এইয়া ককা গৈ আছে মানে নামঘৰীয়া গৈ আছে। সেয়া যাওঁ আৰু এয়া লৈ আহিছোঁ মই হাতত চাকি, ধূপ, তেল। তো আমাৰ নামঘৰ ভাগ দেখুৱাম আজি ভালকৈ আপোনালোকক। তো এয়া গৈছে এইফালে আমাৰ মাম্মা গামোচা চামোচা লৈ লৈছে ধুনীয়া কৰি, একেবাৰে ধুনীয়াকৈ গামোচা চামোচা লৈ আহিছে ন। ক'ত যায় আইতা, ক'ত যায়? আইতা আৰু এয়া আমি নামঘৰলৈ আহিলোঁ। আহি ফালে ককাই মণিকূটৰ দুৱাৰ খুলিছে। ককাকে মানে দায়িত্ব দিয়া হৈছে। ককা মানে আমাৰ দেউতাৰ খুৰাক হয়। তো ককা মানে সেই আৰু ককাকে নামঘৰীয়া হিচাপে ৰাখিছে। ককায়ে চাকি বন্তি লগোৱা দায়িত্বখিনি পালন কৰে। আহিলোঁ আমি বন্তি জ্বলালোঁ, প্ৰাৰ্থনা কৰিলোঁ, আহিলোঁ আৰু। তো নামঘৰ ভাগ দেখুৱালোঁ আপোনালোকক। সেয়াই আমাৰ নামঘৰ। ওচৰতে এখন অংগনবাদী আছে। তো এখন ফিল্ড সেয়া। এতিয়া নামঘৰত চাকি বন্তি দিলোঁ। এতিয়া পেহীহঁতৰ ঘৰত সোমাই যাওঁ এবাৰ, কাইলৈ যামগৈ যিহেতুকে, সেইকাৰণে একবাৰ সোমাই যাওঁ, মাত দি যাওঁ সিহঁতক, কি কৰি আছে চাওঁ। আৰু পেহী ল'ৰাটো আহিছে আমাৰ, এফালে কাম কৰি আছে সি।
এইয়া কাম কৰি আছে ঘৰ বনাই আছে সেইয়া অ তুমি ইয়াতে বহি আছা নকলা যাব লাগিছিল কি আছে অ এইখিনি নিজে কৰিলে নেকি ৰাজুদা আপোনালোক যাক দেখুৱাইছিলে যে মই যোৱাবাৰ আহোঁতে যোৱাবাৰ নহয় এইটো মাহতে মানে বহাগৰ মাহত আহোঁতে বহাগৰ বিহুত ইয়াতে আছিলোঁ যে তো সেয়া পেহীহঁতৰ ঘৰ বনাই আছে যে দেখুৱাইছিলোঁ তো হ'ল আৰু আধা আধি কমপ্লিট হৈছে সেয়া এইবিলাক দৰ্জা খিৰিকী লগালে মানে লগাই আছে আৰু এইবিলাক তো সেয়া লগালে আৰু আমাৰ পেহী ল'ৰাটো আহিছে বাহিৰত থাকে বুলি কৈছিলোঁ যে আহিলে সি তো তাকো দেখুৱাম ই কাম কৰি আছে এতিয়া মিস্ত্ৰী কৰি পেলাই এতিয়া কি কৰি আছে বোলে হেৰি কি হেৰি ধুই আছ মানুহজনীয়ে চাব দে মানুহজনীয়ে দেখা পাব তোক চাই পেলাই ন অঁ এতিয়া কোৰখন চাফা কৰি আছে চবফালে কৰে মানে আৰু অঁ দেউতাও কৰি আছিলে নেকি ছুটি এতিয়া হ'ল আৰু এইটো গোটেই কমপ্লিট কৰি দিবি ন ভাইটি দুটা কমপ্লিট কৰি পেলাই যাবি তো ভালে সেয়া ঘৰ বনাইছে ঘৰ চৰ বনাই দুটা মানে কমপ্লিট কৰিব কমপ্লিট কৰি সি মানে আকৌ বাহিৰলৈ যাব যোৱাবাৰতো কৈছিলোঁ ভিডিঅ'ত গম পাইছে নাই তোৰ কথা মই পাছত তই নাই যে মই দেখুৱাম বুলি কৈছিলোঁ তোক সেইকাৰণে দেখুৱাই দিলোঁ আৰু আধুহি ক এতিয়া থাকোঁ ঘৰলৈ আহিলে মানে এতিয়া আমাৰ যাবলৈ হ'লেই আৰু কাইলৈ যামেই সন্ধিয়া হ'লে বতৰটো অলপ ডাৱৰীয়া সেয়া ডাৱৰীয়া কৰি আছে সেয়া আৰু যাবলৈ হ'ল আৰু ঘৰলৈ কাইলৈ যাম মানে তাত থাকিলে ইয়ালৈ ঘপকৈ আহিবলৈ মানে মন নাযায় দূৰ যে বহুত দূৰ সেইকাৰণে দূৰৰ কাৰণে তাৰমানে আহিবলৈ বহুত মানে হেলা লাগে আৰু ভাগৰ লাগে তো এতিয়া ভাবি আছোঁ তাৰমানে যাম বুলি কৈছোঁ কিন্তু একদম মানে ভাবোঁতে মানে মোৰ ভাগৰ লাগিছে ইমান দূৰ অহা যোৱা কৰাটো মানে ট্ৰেইনত আগতে গাড়ীতে আহিছিলোঁ বাৰু ছুপাৰত আহিছিলোঁ এতিয়া ট্ৰেইনত সুবিধা বহুতবিলাক তো সেইকাৰণে ট্ৰেইনতে আহিলোঁ ভাড়াটোও কম সেইকাৰণে ট্ৰেইনতে যাম আৰু এবাৰো ট্ৰেইনতে যাম আমি পৰি যাবা মুনু পৰি যাবা ভিডিঅ'টো ইমানখিনিয়ে আছিল আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব তেনেহ'লে আমি পুনৰ লগ পাম আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহিছোঁ বাই বাই